কুজি থেকেৰাৰ চৰবত আমাৰ সকলোৰে পৰিচিত এয়া কুজি থেকেৰা। কুজি থেকেৰাটো কেঁচাতে এনেকুৱা হয় আৰু পকিলে ইয়াৰ ৰংটো এনেকুৱা ধুনীয়া হৈ যায়। এইটো পেটৰ কাৰণে বৰ উপকাৰী আৰু আমাৰ বৰ সুখাদ্য এইটো। ইয়াক কাটি পেলাই শুকুৱাই বছৰটোৰ কাৰণে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি। কুজি থেকেৰাটো এনেকৈ কাটিব লাগে, কাটিলে ইয়াৰ ভিতৰত গুটি ওলায়। ডলাত দি দিব লাগিব ৰ'দত। কোনো প্ৰিজাৰ্ভেটিভ দিব নালাগে। ৰ'দত শুকুৱালে ই প্ৰিজাৰ্ভ হৈ থাকে, বছৰৰ পিছত বছৰ ভাল হৈ থাকে। এইটো এনেকৈ সৰু সৰুকৈ কাটি আমি এইখিনি ডলাত শুকুৱাব লাগিব। ডলাত শুকুৱালে ৩-৪ দিন ৰ'দত দিয়াৰ পিছত এনেকুৱা হ'ব। তাৰপিছত একেবাৰে যেতিয়া ভালকৈ শুকাব ইয়াৰ ৰংটো এনেদৰে ক'লা হৈ যাব আৰু তেতিয়া আমি আগতে টেকেলি আৰু বাঁহৰ চুঙাত থৈছিলে, কিন্তু এতিয়া আমি ধুনীয়াকৈ বৈয়ামত ভৰাই থৈ দিলে ই বছৰৰ পিছত বছৰ ভাল হৈ থাকে। কোনো প্ৰিজাৰ্ভেটিভ দিব নালাগে। ইয়াত বহুত এণ্টি অক্সিডেণ্ট থাকে, সেইকাৰণে আমি গৰমত ব্যৱহাৰ কৰিলে ভাল হয়। দাইলত দিও খাব পাৰি, চৰবত বনাই খাব পাৰি, বিভিন্ন ধৰণে ইয়াক খাব পাৰি। ডিচেণ্টেৰীৰ কাৰণে এইটো বৰ উপকাৰী কুজি থেকেৰা। মই এতিয়া ইয়াৰ কুজি থেকেৰাৰ কেনেকৈ চৰবত বনাই মই আপোনালোকক দেখুৱাই দিম। এগিলাচ পানী ল'ব। পানী বৰ সহজতে চৰবত হয়, বৰ ধুনীয়া চৰবত হয় কুজি থেকেৰা। এনেকুৱা ক'লা এই শুকোৱা ফুলাবিলাক এটুকুৰা দুটুকুৰা এনেকৈ 4-5 টুকুৰামান লৈ পানীত তিয়াই দিব। তিয়াওঁতেই অলপ নিজৰ আন্দাজমতে নিমখ দিব। নিজৰ সোৱাদ অনুসৰি আপোনালোকে ইয়াতে চেনি 2 চামুচ দি থ'ব। 3-4 ঘণ্টামানৰ পিছত ইয়াৰ ৰংটো এনেকৈ পানীত মিলি যাব। মিলি গৈ ইয়াৰ ৰংটো ধুনীয়া ৰং এটা হ'ব, চৰবত হ'ব। ইয়াত থকা চেনি নিমখ খোৱাৰ আগতে ভালকৈ মিলাই ল'ব। এখন চেকনি দি চেকি দিব। থাকি যোৱা এখন ইয়াতে ৰৈ যাব। তেনেকৈ সুন্দৰ চৰবত তৈয়াৰ হ'ব। ৰংটো খুব ধুনীয়া আছে, একো ইয়াত মিলোৱা নাই, একেবাৰে নেচাৰেল। গৰমত খাবলৈ খুব ভাল আৰু সকলোৱে এয়া খাব পাৰিব। আপোনালোকে বনাই খাই চাব, মোৰ ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব।